खुलुमबाय निउज 24 बड'लेण्ड नायगिरि नोंथांमोनखौ बरायना स्टुडिय'आव ब्रेकिं निउजजों आं दिरपाय बर'। 49थि बोसोरसालिया रायफोरथि हाबाफारि फालिदों सान्तिपुर सम'बाय समिति लिमिटेडआ। चिरां जिल्ला सान्तिपुराव सान्तिपुर सम'बाय समिति लिमिटेडनि 49थि बोसोरसालिया रायफोरथि हाबाफारि फालिफुंबाय। कोऑपरेटिव सोसाइटी सम'बाय एनुअल जेनेरेल मिटिं बोसोरसेयाव जोंहा एनुअल जेनेरेल मिटिंआ खनसे जायो। बियो एप्रिल मोननिफ्राय स्टार्ट जानानै मार्चआव इयार एन्डिं जों 1 इयार हमनानै लायो। बेयाव खनसे जोंनि एनुअल जेनेरेल मिटिं जायो। दा बियो जोंनि एकाउन्टनि सम'बायनि हिसाब खिथाब एकाउन्ट बेसेबां बिजनेस टार्नअभार बेसेबां सेल बेसेबां पारचेस गासैबो बेसेबां लस ग्रस प्रफिट जाखो बेसेबां ग्रस प्रफिट नेट प्रफिट जाखो बायदिसिना बिनि जोंनि एक्टिभिटिसनि टार्नअभारनि सोमोन्दै जों गासैबो जोङो बेयाव सावरायनाय जायो। बेवहाय जोङो प्लानिं लायो नेक्स्ट मा मावगोन सर्ट टार्म प्लेनिं 5 इयार्स 3 इयार्स लं टार्म सर्ट टार्म प्लेनिं खालामो। बेयाव जों गासैबो डिटेल्स लायो आरो दा बुंनो थाङोब्ला चिरां डिस्ट्रिक्टआव सान्तिपुर सम'बाया जों मख'नो हायो मोजाङैनो सोलिगासिनो दं। मानो होननानै बुङोब्ला PDS बिजनेसनि अनगायै सार्भिस होनायनि अनगायैबो लोगोसे जोङो डिप'जिट मबिलाइजेसन बिजनेस खालामदों क्रेडिट बिजनेस खालामदों। बेयो जोंनि मेइन बिजनेस कअपारेटिभ ससाइटिनि बे आरो बे हाबाफारियाव सान्तिपुर सम'बाय समिति लिमिटेडनि शेयार हल्डार सोद्रोमाफोरखौ सांग्रांथि होनाय जायो आरो मेट्रिक आनजादाव उथ्रिसार जानो हानायफोरनो 10,000 रां होनानै बरायनाय जायो। बे हाबाफारियावनो बाहागो लादों साब रेजिस्ट्रार अफ क'अपारेटिभ चिरां बारलाम्फा औवारि 11थि दुवार आन्सलिक फरायसा आफादनि आफादगिरि मृत्युन्जय बरगयारि सान्तिपुर सम'बाय समितिनि लिमिटेडनि गाहाय आफादगिरि मुस्रि महेन्द्र नार्जारि आरो नेहाथारि मुस्रि दामोदर दाहाल बेजों लोगोसे गुन गोनां आलासिफोर। निउज डेस्क रिपर्ट। আমার রুনিঘাট শান্তিপুর সমবায় সমিতির 39তম বছরকে সাধারণ সভা 49 এনুয়াল জেনারেল এসেম্বলি আমার ইয়াত প্রায় 800 অংশীদাৰৰ উপস্থিতিত আমি সমবায় সভা আৰম্ভ কৰিছোঁ। সভা চলি আছে। আমাৰ বিভাগীয় তৰফৰ পৰা আমাৰ ইয়াত সব ৰেজিষ্ট্ৰাৰ শ্ৰীযুত বাৰলাম্ফা ৱাৰী ডাঙৰীয়া আহিছে। নমস্কাৰ। আমি এই অঞ্চলত এতিয়া ক'বলৈ গ'লে ৰুনিঘাট শান্তিপুৰ সমবায় সমিতি BTCতে এটা নাম কৰা সমবায় হৈছে। কোকৰাঝাৰ জিলাতো এক নম্বৰ হৈছে আৰু অসমৰ ভিতৰতো 5টা ছ'চাইটিৰ ভিতৰত ওৱান অফ দ্য ছ'চাইটি হিচাপে পৰিগণিত হৈছে। গতিকে আমি কিভাৱে সমবায়টো ভালভাৱে চলাই লৈ যাব পাৰিম, কি কৰিলে আমি সমবায়টো লাভ গৈ পেলাই ৰাইজৰ সেৱা কৰিব পাৰিম, এই বিষয়ে আলোচনা কৰি থকা হৈছে। তাত ইণ্টাৰনেল অডিটৰে পাঠ কৰি আছে, ইণ্টাৰনেল অডিট হৈ আছে। আমি এই বছৰ মুঠ 68 crore 22,09,185 টকাৰ বাজেট নিৰ্ধাৰণ কৰিছোঁ। এই বাজেট মতে আমি কাম কৰি যাম। নাবাৰ্ডৰ লগত যোগাযোগ কৰি নাবাৰ্ডৰ ফাইনেন্সেদি ডায়েৰী গোটাৰী পিগেৰী সৰু সুৰা ব্যক্তিগত মানুহ কৰিব দিয়া হৈছে। আমি আগত ছাগলী এই ৰাজস্থানৰ পৰা ছাগলীৰ পাঠা ছাগলী আনি ব্ৰিডিঙৰ কাৰণে এইটো আমি বেচিছোঁ। ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিব নোৱাৰি। গতিকে এইভাৱে আমি কাম কৰি আহিছোঁ। অহা বছৰতো আমাৰ বহুত প্লান আছে। ইয়াত আমি আৰু মিল বহাই আছোঁ, সৰিয়হৰ সৰু ইণ্ডাষ্ট্ৰী বহাই আছোঁ। ৰাইজক সেৱাৰ্থে আমি আৰু বিভিন্ন ধৰণৰ সৰু সুদত লোনৰ ব্যৱস্থা আমি কৰি আছোঁ। এইবিলাক কাম হৈ আছে আমাৰ। আৰু আমি এটা সুখবৰ, আমাৰ শ্বেয়াৰ হোল্ডাৰসকলক প্ৰফিট মাৰ্জিন ডিভিডেণ্ড বিতৰণ আমি এই বছৰৰ ভোটৰ লিষ্টত বেছ লৈ পেলাই 100 টকাকৈ নেক্সট জেনেৰেল মিটিঙত প্ৰত্যেকক 100 টকাকৈ আমি ডিভিডেণ্ড লাভাংশ বিতৰণ কৰিম বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আৰম্ভটো আমি শ্বেয়াৰ ৰাইজক 10 টকা কৰি শ্বেয়াৰ লৈ পেলাই আৰম্ভটো আমি কৰিছোঁ আজিৰ পৰা 49 ইয়াৰ্ছ আগত। তেতিয়া অৱস্থা
খুব বেয়াই আছিল আমিও সমবায় বিষয় ভালকৈ বিতংকৈ কেনেকৈ কি কৰিব লাগে আমি জনা নাছিলোঁ পিছতে যেতিয়া আমি ট্ৰেইনিং পাইছোঁ যেতিয়াই জানিছোঁ যেতিয়া প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি হৈছে আমাৰ সমবায় বিভাগে আমাক যেতিয়া গাইডলাইন কৰি পেলাই নহয় পৰিৱৰ্তন কৰিব লাগে ডিপ'জিট মবিলাইজেশ্যন স্কিম খুলিব লাগে লোনৰ ব্যৱস্থা কৰিব লাগে এইবিলাক আমাক শিকোৱাৰ বাবে আমি শিকাইছোঁ এইটোৰ কাৰণে ছ'চাইটিও চি গ্ৰেডৰ পৰা বি এৰ পৰা এতিয়া এ গ্ৰেড এতিয়া নাম কৰা ছ'চাইটি আমাৰ এইটোৱে আমি আৰু কণ্টিনিউছ চলাব পাৰিব লাগিব চলাই যাব লাগিব এইটোৱে চলাই পেলাই ইয়াত আমাৰ অলপ এটা অসুবিধা হৈছে দুটা অসুবিধা এটা হ'ল গভৰ্ণমেণ্টৰ পৰা আমি PDS চাউল আনি পেলাই বিতৰণ কৰাৰ বিলটো নাপাওঁ গতিকে টেম্পৰেৰী লোন লৈ চলাব লগা হৈছে এইটোত দিগদাৰ অলপ হৈছে আনফালে ৰাইজে যিটো লোন লৈছে সময়মতে ৰাইজে বুজি পেলাই আমাক ঘূৰাই দিব লাগে যদি ঘূৰাই নিদিয়ে তেনেহ'লে ৰাইজৰে লোকচান হ'ব আৰু সমবায়ে লোকচান সমবায়ে হ'ল ৰাইজৰ আমি কাম কৰা মানুহে তাত গতিকে আগত আমাৰ সমবায় ইমান ভাল হোৱা নাছিল বেলেগ সমবায়ৰ নিচিনাই আছিল এতিয়া আমি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ 2018 চনত 200 টকাকৈ ডিভিডেণ্ট আমি দিছোঁ এইবাৰ আমি আৰু 100 টকাকৈ দিবলৈ আমি প্ৰস্তাৱ ধৰিছোঁ গতিকে এতিয়া আমাৰ ভাল হৈ আছে ভালৰ ফালে আহি আছে আৰু আমি এইবাৰ আমাৰ কমপ্লিট সমবায়টো কম্পিউটাৰাইজেশ্যন হ'ব গৈ আছে চৰকাৰে আমাৰ কম্পিউটাৰাইজেশ্যন বেংকৰ ব্যৱস্থা আমি বেংকত কম্পিউটাৰে প্ৰিণ্ট কৰা পাছবুক দিব পাৰিম লেনদেন কমপ্লিট কম্পিউটাৰৰ দ্বাৰা হ'ব বেংকৰ নিচিনা আৰু বাকী আমাৰ কামবিলাকো এইটো কম্পিউটাৰাইজ হিচাপে হ'ব এইটো ৰাইজক আৰু বুজাই দিব লাগে ছাৰেও পৰৱৰ্তীতো জনাই দিব এইটো প্লাষ্টিক নহয় এইটো ভিটামিন হয় যে ভিটামিন এই যে ভিটামিন সংযুক্ত কৰি মিড ডে মিলত দিছিল এতিয়া কমপ্লিট চাউলত আহিছে কমপ্লিট চাউলতে ৰাইজেও এই চাউলেই পাব চাউলতকৈ অলপ ডাঙৰ হয় এইটো ভিটামিনেই হয় ৰাইজে ভয় খাব নালাগে এইটো কোনো প্লাষ্টিকৰ চাউল নহয় ৰাইজক এইটো ফৰ্টিফাইড ৰাইচ বুলি কয় এতিয়াৰ পৰা কণ্ট্ৰলতো এই একে চাউল আহি পেলাই বিতৰণ কৰা অলপ চাৰে